তো হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালেই আছে। তো ফ্ৰেণ্ডছ, আজি মোৰ লগত আছে এটা প্ৰিণ্টাৰ। এই প্ৰিণ্টাৰ বস্তুটো আপুনি এনি টাইমত জেৰক্স কৰে, কালাৰ জেৰক্স কৰে, ব্লেক এণ্ড হোৱাইট জেৰক্স কৰে, কিন্তু প্ৰিণ্টাৰ বস্তুটো আপুনি কেতিয়াবা নিজকে জেৰক্স কৰি পাইছে নেকি? হয়, এইটো ইণ্টাৰেষ্টিং টপিক। তো আজি আমি সেইটোৱে চাম। আজি এই প্ৰিণ্টাৰত আমি আমাৰ হাত জেৰক্স কৰিম, আমাৰ মুখ জেৰক্স কৰিম, তাৰপিছত চাম এইটোত কেনেকুৱা প্ৰিণ্টাৰ। সেইটোক অলপ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এইটো হ'ল প্ৰিণ্টাৰ। প্ৰথমতে মই মোৰ হাতখন প্ৰিণ্টাৰত সোমাম আৰু চাম ইয়াত মোৰ হাতৰ প্ৰিণ্টিংটো কেনেকৈ আহে। তো বলক মই আগতে ইয়াত হাতখন সোমোৱাই লওঁ। মই হাত সোমোৱাই দিলোঁ, জেৰক্স চলি আছে। তো মোৰ হাত জেৰক্স হৈ ওলাই আহিলে। এইখন হৈছে মোৰ হাত। চাওক, মোৰ হাত জেৰক্স হৈ ওলাই আহিছে, পূৰা একদম সমান চাইজত আৰু একদম ধুনীয়াকৈ পূৰা প্ৰিণ্ট হৈ ওলাই আহিছে। তো আমাৰ ছেকেণ্ড ষ্টেপ হ'ল আমি আমাৰ মুখখন জেৰক্স কৰি চাম। কোনেও চাগে চোৱা নাই, কিন্তু মই আজি চাম। তো অলপ মুখখন আজি প্ৰিণ্টাৰত সোমোৱাই দিম আৰু জেৰক্স কৰোঁ, তাৰপিছত চাওঁ আজি কি হয়। তো অলপ মুখখন এতিয়া সোমোৱাওঁ মই প্ৰিণ্টাৰত। তো ফ্ৰেণ্ডছ, মোক প্ৰিণ্টাৰত সোমোৱাৰ পিছত প্ৰিণ্টাৰৰ পৰা জেৰক্স হৈ ওলালে মোৰ মুখখন। চাওক, 1960ৰ কেমেৰাত যেনেকুৱা ফটো ওলায় তেনেকুৱা ফটো ওলাইছে প্ৰিণ্টাৰৰ পৰা। তো চাব পাৰে, বেয়াও নহয়, কেমেৰাৰ কাম কমচে কম কৰিছে প্ৰিণ্টাৰে। একদম ফটোখন ছপাই দিছে। তো এইটো হৈছে ব্লেক এণ্ড হোৱাইট। তো আমি এটা কৰিম কালাৰ জেৰক্স আৰু চাম তাৰপিছত কেনেকৈ ওলায়। তো বলক কৰি লওঁ এটা কালাৰ জেৰক্স। তো ফ্ৰেণ্ডছ, ওলাই গৈছে কালাৰ জেৰক্স। পূৰা মুখখন প্ৰেছাৰ দিয়ে থকা হৈছিলে কাৰণে এই জেগাখিনি পূৰা হোৱাইট হৈ গৈছে। বাকী চাব পাৰে পূৰা ধুনীয়া ফটো ওলাই আহিছে। তো আজি আমি প্ৰিণ্টাৰত বনাই দিলোঁ DSLR ফটো নহয়, কিন্তু পূৰা ব্লাৰ হৈছে DSLR নিচিনাই। তো আমি জেৰক্স কৰি দিলোঁ মুখখন। তো এনেকুৱা ওলাইছে ফটোখন, চাব পাৰে। বহুত ফানি ফেচ এটা ওলাইছে। তো সেইটোৱে আছিল। আজি আমি জেৰক্স কৰিলোঁ নিজৰ হাত, নিজৰ ফেচ। কিন্তু আপোনালোকে এইবিলাক ট্ৰাই নকৰিব। তো প্ৰিণ্টাৰত যোনবিলাক ৰে থাকে, ৰেটো শৰীৰৰ কাৰণে হাৰ্মফুল হয়। তো কিবা ক্ষতিও হ'ব পাৰে। চ' লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। চাই থাকিব চেনেলটো, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম আকৌ এটা অন্য ভিডিঅ'ত। তো এতিয়াৰ কাৰণে বাই।